এইটোৰ দাম দেখিছে 199 আছে আৰু ইয়াতে অফ আছে দেখিছে 70% অফ। ইয়াতে মানে বহুত টি চাৰ্ট আছে, এইবিলাক চব 70% অফ। কাপোৰৰ কিন্তু কোৱালিটিও বহুত মজা আছে। মই ইয়াতে এতিয়া 3টা লৈছো, এতিয়া 3টা ল'লে ইয়াৰ দাম হ'ব এতিয়া 180, মানে 180 3টা পাম। আহিছিলো আচলতে বেলতলা ফালে, আৰু বেলতলাৰ এইখন ষ্টাইল বজাৰত দেখিলো যে ইয়াতে 70% অফ লাগি আছে, আৰু ভাবিলো যে ইয়াতে সোমাই যাওঁ, কি কি কাপোৰ কেনেকুৱা চেল চলি আছে এবাৰ চাই যাওঁ। আৰু এইবিলাক পেন দেখিছে 499, বহুত মজা দি আছে। এইবিলাক ছানগ্লাছ 100 ৰুপিজ, 100ত মানে বহুত মজা আছে এইবিলাক। মই এতিয়া 3টা লৈ লৈছো, 3টাত পাইছো 180, বহুত ভাল পাইছো মানে 180। আৰু ষ্টাইল বজাৰৰ সন্মুখতে এখন নতুনকে খুলিছে চাই আৰু দস্তি। ইয়াতে চাহৰ লগতে ফাষ্টফুডৰ দেখিছে বহুতখিনি আইটেম ইয়াতে পাই যাব। আৰু এতিয়া মোৰ চাহ আহি গৈছে দেখিছে, চাহকাপ দেখিয়ে গম পাইছো আচলতে মজা হ'ব খাবলৈ। সঁচাই মানে চাহকাপ বহুত ভাল বনাইছে। আৰু মই এতিয়া ইয়াতে লগত লৈছো এটা পিজ্জা ললো আৰু এটা লৈছো বাৰ্গাৰ। এইটো মই এতিয়া ইয়াতে লৈছো বাৰ্বিকিউ চিকেন পিজ্জা। এইটো যদি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বিলাকত খাবলৈ যাওঁ, এইবিলাকৰ দামটো বহুত হ'ব। ইয়াতে কিন্তু কম দামত মানে বহুত ভাল দিছে। আৰু এইটো দেখিছে বাৰ্গাৰটো ইমানে ডাঙৰ, এটা খাই দিলে মানে ইয়াৰ পেট ভৰি যাব। মোৰ আজি ৰুমত ভাত খোৱাগে নহয় আৰু ইয়াতে খাই লৈছো সেইকাৰণে। আৰু মোৰ লগত আহিছিলে আজি আমাৰ বিশ্ব এতিয়া লৈছে ইয়াতে ম'ম', আৰু এতিয়া ময়ো লৈ ললো 1 প্লেট ম'ম'। আৰু ইয়াতে কিন্তু ফাষ্টফুডৰ যিবিলাক আইটেম এইবিলাক বহুত ভাল বনাইছে। মই যিহেতু বহুত কম খাওঁ ফাষ্টফুড, ইয়াতে কিন্তু টেষ্টটো বহুত মজা পালো। আৰু শেষত এটা ললো মই এটা চকলেট মিল্ক শ্বেক এটা লৈছো। এতিয়া আমি দুটা মজা কেনে খাই ললো। ৰুমত আৰু এটা আছে ন, তাৰ কাৰণে 1 প্লেট চাওমিন লৈ লৈছো। আপোনালোকেও বেলতলা ফালে আহিলে চাই আৰু দস্তিত এবাৰ টেষ্ট কৰি চাব, কম পইচাত বহুত মজাকে খাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব।